কৃষি খণ্ডত সফলতাৰ বাবে স্বীকৃতি গুৱাহাটীৰ গৌতম কলিতালৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ গৌতম কলিতাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিডাব্লুক বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰিছে কৃষি খণ্ডৰ ফিলচফি অৱ ডক্টৰেট ডিগ্ৰী কৃষি খণ্ডত নিৰবিচ্ছিন্নভাৱে আগবঢ়াই অহা সেৱাৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হয় যোৱা 5 মাৰ্চত তেওঁক এই বঁটা প্ৰদান কৰা হয় উল্লেখযোগ্য যে মহানগৰীৰ অম্বিকাগিৰি নগৰৰ ভগদত্ত পথ নিবাসী মহেশ্বৰ কলিতা আৰু গংগা কলিতাৰ পুত্ৰ গৌতম কলিতাই গুজৰাটৰ জুনাগড়ত এটা সাৰ কোম্পানী স্থাপন কৰি স্বাৱলম্বী হোৱাৰ লগতে বহু অসমীয়া যুৱক যুৱতী সংস্থাপন দিবলৈ সক্ষম হৈছে কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কলিতাই সাৰ কোম্পানীটোৰ এটা পেকেজিং বোৰ্ড চন্দ্ৰপুৰত স্থাপন কৰি বিভিন্ন ৰাজ্যৰ লগতে অসমৰ প্ৰতিখন জিলাত নিজৰ কোম্পানীৰ ডিলাৰ নিয়োগ কৰিছে চহৰৰ অধিক ডিলাৰৰ লগতে সহস্ৰাধিক পাইকাৰী ব্যৱসায়ৰ জৰিয়তে কলিতাই নিজেও স্বাৱলম্বী হৈছে শিক্ষিত তথা উদ্যমী যুৱকজনৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা এগ্ৰিকেয়াৰ বায়'টিকে বৰ্তমান প্ৰায় 60 বিধ সাৰ আৰু ছাপ্লিমেণ্ট উৎপাদন কৰে Stay informed, stay ahead. News Any 365.